লকডাউনৰ সময়তে লাহৰীঘাট আৰক্ষীৰ অভিযান চলাই অঞ্চলটোৰ বৰবৰীৰ হাবিল আলী নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা নিচাজাতীয় সামগ্ৰীসমূহ উদ্ধাৰ কৰাৰ লগতে হাবিল আলীক গ্ৰেপ্তাৰ কৰে। দীৰ্ঘদিন ধৰি ধৃত লোকজনে চলাই গৈছিল অবৈধ পেহা। লাহৰীঘাট আৰক্ষীয়ে ধৃত লোকজনৰ পৰা 115টা নিচাজাতীয় সামগ্ৰী বটল উদ্ধাৰ কৰে। আমাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত বৰবৰী নামৰ গাঁৱত এক গোপনীয় সূত্ৰৰ পৰা জানিব পাৰিলোঁ যে হাবিল নামৰ এজন লোকৰ ঘৰত তেওঁ নিজ ঘৰতে কিছুমান নিচাজাতীয় সামগ্ৰী মজুত ৰাখি উক্ত সামগ্ৰীবিলাক চোৰাংকৈ তেওঁ ক্ৰয় কৰি কিছুমান লোকৰ জীৱন বিপন্নাপন্ন কৰিছে। উক্ত খবৰৰ ভিত্তিত আমি গৈ তেওঁৰ ঘৰত তালাচী কৰোঁ। তালাচী কৰাত তেওঁৰ ঘৰৰ সন্মুখতে থকা অন্য এটা ঘৰৰ খেৰ খুৰ ৰখা ঘৰৰ ভিতৰত এটা গাঁতৰ ভিতৰত এটা প্লাষ্টিক এইটো কি কয় প্লাষ্টিক বাকেটৰ ভিতৰত প্ৰায় 115টামান কফ চিৰাপ যিটো নিচাজাতীয় বস্তু হয় অবৈধভাৱে তাত লুকাই থোৱা ঠাইৰ পৰা আমি উদ্ধাৰ কৰোঁ আৰু তাৰ গৰাকী মহম্মদ হাবিলক আমি কৰায়ত্ব কৰি থানাত আনোঁ আৰু তেওঁৰ ওপৰত ইতিমধ্যে এটা গোচৰ ৰুজু কৰি তদন্ত চলাই থকা হৈছে আৰু ইতিমধ্যে তেওঁৰ ওপৰত গোচৰ ৰুজু কৰা হৈছে। সেই গোচৰৰ ভিত্তিত তেওঁক আজি জেল হাজতলৈ প্ৰেৰণ কৰা হ'ব।